Hello guys, কি খবৰ? Good morning. এতিয়া ৰাতিপুৱাৰ 7:30 বাজিছে। মই লৰাটো স্কুললৈ লৈ যাবলৈ ৰেডি কৰি ললো। সিহঁতৰ ৰাতিপুৱাই ক্লাছ হয়। 10টা বজাত ছুটি হয়। এতিয়া গৰম দিনত গৰম সিজন কেইটা সিহঁতৰ এনেকৈ ৰাতিপুৱা ক্লাছ হৈ আছে। আৰু আপোনালোকে চাগে ৰাতিপুৱাৰ চাহটা খালে। আমি আৰু ভাত খালো। ময়ো কেইটামান ভাত খাই লৈছো। 10টা বজালৈকে ৰৈ থাকিব লাগিব তাৰ লগতে। তেনেহলে আপোনালোকক মই লগ পাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। হাই সিহঁতৰ স্কুলখন বেছি দূৰ নহয়। আমাৰ ঘৰৰ পৰা প্ৰায় 3 মিনিটমান লয় আৰু হ'লেও আমি সোনকালে ওলাই আহিব নোৱাৰোঁ। ইয়াৰ শুই উঠোতেও অকণমান দেৰি হয়। ৰেডি হ'বলৈ সেইকাৰণে অকণমান সময় লাগে। ৰাতিপুৱাৰ সময়ভাগত এনেকৈ গাড়ী মটৰবোৰ কমি থাকিলে ৰাস্তাত খোজকাঢ়ি ভালেই লাগে। আৰু আমাৰ ইও খোজকাঢ়ি ভালেই পায়। এনেইতো খোজকঢ়া নহয়, ৰুমত থকাই হয়। আজি ইয়াক স্কুলৰ পৰা আনি মই যোৰহাট যাম বুলি ভাবিছোঁ। যিবোৰ অৰ্ডাৰ দিয়া কাপোৰ আছে আনিবলৈ যাব লাগিব। ফাইনেলি মই যোৰহাট আহি পাই গ'লোহি। ফুটপাতেদি মই আহি আছোঁ। আৰু আহি থাকোঁতেই আজি হঠাৎ সুদৰ্শনা ৱাৰ্ড্ৰব দোকানখনলৈ চকু গ'ল। এই দোকানখন সকলোৰে পৰিচিত হৈ পৰিছে আমাৰ মহিলাসকলৰ, নহয় জানো? মই কিন্তু এদিনো ইয়াত সোমোৱা নাই। ভাবিলোঁ আজি সোমাই যাওঁ নেকি। ৰৈ নাথাকি মই সোমাই আহিলোঁ। ধুনীয়াকৈ স্বাগতম বুলি লিখা আছে, দেখিছেনে? সোমাই দেখিলোঁ সন্মুখত ফিক্স প্ৰাইচ বৰ্ড লগোৱা আছে। এইফালে 2-এজন কাষ্টমাৰো আছে। হ'লেও মই দেৰি নকৰি ইয়াৰে বাইদেউজনীক ঘপককৈ সুধিয়ে দিলোঁ। এইটো হ'লচেল প্ৰাইচত নহয় ন? ডিছকাউণ্টত? দোকানৰ কাপোৰবোৰ মই অলপ ওপৰে ওপৰে চালোঁ আৰু বেলেগ কাষ্টমাৰেও চাই আছিলে। তেওঁলোকৰ কাপোৰ চইচ কালেকশ্যন ধুনীয়া। আজি মই ইয়াত সোমাম বুলি অহা নাছিলোঁ, হঠাতে সোমাই দিলোঁ আৰু শেষত নিজৰ কাৰণে এযোৰ কাপোৰ লৈ ল'লোঁ। এতিয়া দোকান আহি পাই গ'লোহি, হ'লচেলৰ দোকান। এতিয়া কাপোৰ চাম, দাদাই দেখুৱাব। বলক। যোৰ কাপোৰ দেখাব। কি দাম? এইবিলাক চাদৰ, বোৱা চাদৰ, বহুত ভাল কোৱালিটিৰ চাদৰ হয়। কাষ্টমাৰে লৈ ভাল পাইছে। মই আজি নিব লাগিব আকৌ। এইফালে চাওক, এইবিলাক মিক্স পাট নহয় জানো? প্লেন মিক্স পাট। এইটো কি? আপোনাৰ হেৰি উকাযোৰা। উকাযোৰা, প্লেনটো উকাযোৰা। খুব কমটি প্ৰাইজতে পোৱা হয়। এইবিলাক কটন যোৰা হয় নাই? বেছি দামটো নহয় ন এইবিলাক? এইবিলাক যোৰ কাপোৰ, এইবিলাক মিক্স পাট হয় নি? কৈ দিয়ক, এইবিলাক কি পলিপাট নে মিক্স পাট? মিক্স পাট, পলিপাট দুইটা আছে। দুইটা আছে ন? যোৰা আছে কম দামত। কাপোৰ খুৱাই তেতিয়া ভাদ মাহ আহি আছে, নামঘৰলৈ পিন্ধি যাবলৈ সাধাৰণ কাপোৰ আৰু একেবাৰে। কটন যোৰা। এইটো এটা কটন যোৰা, দাদা দেখুৱাইছে। এচি কটন এইটো চলি আছে। এইটো অল্ড মডেল হৈছে অলপ, নহয় জানো? এইবিলাক প্লেন চাদৰ যোৰা হয়, এইটো কটন যোৰা। এম্ব্ৰইডাৰী কৰা। অলপমান খুলি দেখাই দিয়ক। এযোৰ বা এনেই খুলি দেখুৱাই দিয়ক। এতিয়া কাষ্টমাৰে গম পাব ন। এনেকুৱা এইটো চাদৰ আগটো নহয়নে? আচলটো হয় নাই? মেখেলা এইটো পাৰিটো আৰু বেছি দামৰ নহয় চাগে, এইবিলাক কমটি ৰেটৰে, নহয় জানো? ধুনীয়া কাপোৰ, একদম কোমল কাপোৰ, পিয়ৰ কটন। মেখেলাখন দেখুৱাই দিওঁ অলপমান। কাপোৰবিলাক চিম্পুল হ'লে ভাল লাগে, নহয় জানো? এইবিলাক এইটো পাতলা পিংক কালাৰ। ব্লাউজ পিচটো প্লেন আৰু এইটো এইযোৰ এচি কটন হয়। এখন মেখেলাখন নহয়নে? নে চাদৰ হয়? এইখন চাদৰখন এনেকৈ কৰি দেখাই দিছোঁ মই। এইবিলাক আৰু এইকেইটা পটি
খুৱাবলৈ দিছে পতি এইকেইটা পতি হয় চাদৰত লগোৱা মেখেলাখনতো একেই ফুল আছে ফুলি নিদিওঁ দাদাই জাপিবলৈ বেয়া পাব চব ফুলি পেলালে একেই ফুল হয় চাদৰখনৰ নিচিনাই এইবিলাক চাওক 350 টকা মাত্ৰ 350 টকাত বিকিব পাৰি এইযোৰ চাওক পাৰ্পল কালাৰ মিক্স পাট ইয়াৰ হোলচেল প্ৰাইচটো কম আছে কিন্তু ইয়াৰ ৰিটেইল চেল 1200 মানত দিব পাৰিব চব একে দামৰে নহয়নে এইবিলাকো বেলেগ প্ৰাইচ নেকি এইবিলাকো বেলেগ প্ৰাইচ হয় হোলচেল প্ৰাইচটো আৰু কৈ নিদিওঁ আপোনালোকক মই ৰিটেইল চেলে কৈ আছোঁ কাৰণ হোলচেল প্ৰাইচটো কৈ দিলে মোৰ অকণমান দিগদাৰ হৈ যাব কিমান ধুনীয়া লাগিছেনে মাত্ৰ 600 টকাত 600 কি ধুনীয়া কাপোৰ এযোৰ ধুনীয়াকৈ পাই যাব 600ত এইটো ন 600 সকলোবিলাক খুলি নেদেখুৱাওঁ এতেকে দুযোৰ দেখুৱাইছোঁ 600 আৰু এবাক যদি লাগে মোক জনাব কমেণ্ট কৰি আৰু দোকানখনৰ যদি ডিটেইলছ লাগে আমাৰ যোৰহাটৰে হয় আপোনালোকে মোক জনাব কমেণ্টত মই আপোনালোকক ডিটেইলছটো দি দিম কিন্তু এতিয়া মই দোকানখনৰ নামটো আপোনালোকক নজনাওঁ মই তেতিয়াহ'লে কাপোৰ চাই লওঁ কি লওঁ আজি অৰ্ডাৰ পাই আহিছোঁ কিছুমান কাপোৰ কালি আৰু আপোনালোকে মোৰ ভিডিঅ' শেষলৈকে চাই থাকিব কি মই বজাৰ কৰিলোঁ এতিয়া দাদাই দেখুৱাই আছে প্ৰিণ্টেড যোৰা মাত্ৰ 200 টকা নহয়নে ব্লাউজ পিচ আছেনে ব্লাউজ পিচটো নাই ন মেখেলা আৰু চাদৰ খুব ধুনীয়া কাপোৰ একেবাৰে কটন হয় কটন কাপোৰে হয় মাত্ৰ 200 টকাতে দিছে কালাৰ 5টা বহুত ধুনীয়া মানে ৰিটেইল চেলটো বহুত ধুনীয়া দাম লগাই দিছে নহয়নে কাষ্টমাৰ আকৰ্ষণ কৰিব পৰাকৈ ডিজিটেল প্ৰিণ্ট হয় 350 টকা আপুনি দিব পাৰি 350 ল'ব পাৰিব 350 টকা হয় হোৱাইটটো আছে নাই এভেইলেবল আছে